हेलो गाइज वेलकम टू माय यूट्यूब चैनल सुशांतर यूट्यूब चैनल आपन सकलोके स्वागतम। आज काति बिहु हे तुलसी भेटी बनालो चुजी बनाइছো दिনত खाबोलै तारपाছত चुजी बनाइ होৱাৰ পাছতে নাৰিকল থহিলো ইডলি বনাবলৈ ইডলি বনাম মানে সেইকাৰণে নাৰিকল থহি আছো। কাতি বিহুৰ দিনা প্ৰসাদ দিয়া নিয়ম এটা আছে সেইকাৰণে সন্ধিয়া প্ৰসাদ দিবলৈ বুট মগুটি আলু এইফালে কল আনি থৈছো দিবলৈ আপেল আছে লগতে আৰু তাৰপিছত ইয়া ফল মূল মই ৰেডি কৰিলোঁ তাৰপিছত চাকি সজালো সন্ধিয়া দিবলৈ বাবে। প্ৰথমতে নিজৰ গোসাঁই ঘৰত মই ধূপ চাকি জ্বলালোঁ আইতা আৰু মই ধূপ চাকি জ্বলাই আছোঁ। আইতা আৰু মই প্ৰাৰ্থনা কৰিবলৈ ল'লোঁ। আইতাই গাই আছে প্ৰাৰ্থনা ময়ো লগতে মিলাই গৈ আছোঁ। প্ৰাৰ্থনা কৰি হোৱাৰ পাছতে আগফালে পদূলিমুখত দিবলৈ ঘৰৰ সন্মুখত দিবলৈ পাকঘৰত দিবলৈ ধাননিত দিবলৈ ভঁৰালত দিবলৈ চাকি জ্বলালোঁ। মায়ে নিবলৈ আহিছে চাকি গছ ধাননিত দিবলৈ। এয়া মায়ে চাকি ল'লে ধাননিত দিবলৈ মই জ্বলাই আছোঁ। তুলসী গুৰিত মই চাকি দিবলৈ আহিলোঁ। এই চাকি গছ থলোঁ ঘটি লৈ আহিছোঁ লগত। এয়া জুই জ্বলাই লৈছোঁ চাকি গছ জ্বলাবলৈ। মই চাকি জ্বলালোঁ তুলসী গছৰ গুৰিত। তাৰপাছত মামীৰ লগত গ'লোঁ চাকি দিবলৈ ধাননিত। চাকি দিয়া আহিব লৈছোঁ আমি। তাৰপাছত ওলালোঁ প্ৰসাদ খাবলৈ মামীহঁতৰ মানে ওচৰৰ মানুহকেইঘৰত। মামীয়ে ক'লে প্ৰথমতে আমাৰ ঘৰৰ পৰা আৰম্ভ কৰ সেইবাবে মামীৰ লগত গ'লোঁ। মামীহঁতৰ ঘৰ লাষ্টত সেইবাবে মামীহঁতৰ ঘৰলৈ গ'লোঁ। লাষ্টৰ পৰা আৰম্ভ কৰিছোঁ দেই প্ৰসাদ খাবলৈ। চাবচোন লাষ্টত পলিথিন কিমান ফুল হৈ যাব। তাৰপাছত মামীহঁতৰ ঘৰলৈ সোমালোহি প্ৰসাদ খাবলৈ। মোৰ লগত আহিছে লখিমী মানে মোৰ বা হয় দেই। লখিমীয়ে হাই দিছে তাৰপিছত প্ৰসাদ খাবলৈ বহিলোঁ। মামীয়ে প্ৰসাদ দিলে প্ৰসাদ ল'লোঁ আৰু ৰোৱা নাই দেই আমি উঠিছোঁ। তেনেতে আকৌ আমাৰ দাদা আহিলে মানে সোণটো দা আহিলে আকৌ লগতে। তাৰপাছত সোণটোৱে আকৌ মাৰি থৈ গৈছে। মই যে বহুত বেলেগ চুবাইছোঁ দেই। তাৰপিছত এয়া আহি আছোঁ চাকি দিছে পলিথিনমুখত কিবা এটা ঢালিছে সেইকাৰণে ভিডিঅ' কৰিলোঁ। এয়া আহিলোঁ সোণটোহঁতৰ ঘৰলৈ। বননি জোপ বাৰী বাটে আহিছোঁ দেই সিহঁতৰ ঘৰলৈ। এয়া তাহাঁতৰ তুলসী ভেটি ঘৰত প্ৰসাদ খাই ৰোৱাই নাই দেই। মই ফুল আনি থৈছিলোঁ ন তুলসী ভেটি তলত দিবলৈ মই পাহৰিলোঁ। সেইবাবে লৰালৰিকৈ আহি ময়ো ফুল দিবলৈ ফ্ৰিজৰ পৰা ফুল উলিয়াই ল'লোঁ। শেৱালি ফুল মানে ৰাতিপুৱাই বুটলি ফ্ৰিজত ভৰাই থ'লোঁ। তাৰপাছত আকৌ আহিলোঁ প্ৰসাদ খাবলৈ সোণটোহঁতৰ ঘৰৰ পৰা। সোণটোহঁতৰ ঘৰ কিনাৰৰ ঘৰ মানে ককাৰ ঘৰলৈ আহিলোঁ প্ৰসাদ খাবলৈ। আহোঁতে পলিথিন লৈ আহিছোঁ দেই এইবাৰ। তাৰপাছত মামীয়ে আকৌ প্ৰসাদ দিলে আকৌ প্ৰসাদ মই পলিথিনতে ভৰাই ল'লোঁ। আহিলোঁ ডাঙৰ মামীৰ ঘৰলৈ। ডাঙৰ মামীৰ ঘৰত প্ৰসাদ খালোঁ। বুনিয়া ভুজিয়া দিলে সেয়া খালোঁ। তাৰপাছত আমাৰ মামীয়ে আকৌ তুলসী তলে তলে গালে। আমি নাগাওঁ কাৰণে মামীয়ে গালে। এয়া মোৰ পলিথিনত প্ৰসাদ হৈ গৈছে আধা হ'ল দেই এইবাৰ। তাৰপাছত লাষ্টত আহিলে আমাৰ ঘৰলৈ আলহী আহিছে মানে ভকত দেই কাতি বিহু প্ৰসাদ খাবলৈ। আপোনালোকে চাগে মই আগৰ ভিডিঅ'ত দেখিছিলে আমাৰ ঘৰত পাত পঢ়ি থকা। এতিয়াও পাত পঢ়ি আছে পেহীয়ে আৰু এইফালে প্ৰসাদ ভাগ কৰি আছে মায়ে। এয়া মায়ে প্ৰসাদ দি গৈছে ভকতক। ভকতে পলিথিন পাতি গৈছে আজিকালি পলিথিনে আৰু। এয়া মামীয়ে দি গৈছে কল আপেল। এয়া ভকত গ'ল আজিলৈ। এয়া আকৌ আমাৰ সৰু মামী দেই। সৰু মামীয়ে কাঁহী লৈ আহিছে প্ৰসাদ নিবলৈ। পলিথিন নাপালে হেনো কাঁহীখন কাঁহৰ কাঁহী লৈ আহিছে। এইফালে মামীৰ গাত ততেই নাই কাঁহৰ কাঁহী নিদিয়ে হেনো বেলেগক নিজেহে নিব প্ৰসাদ। সকলোৱে প্ৰসাদ খাই তাৰপিছত লেকচাৰ মাৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো সামৰিলোঁ দেই। আপোনালোকক আকৌ এবাৰ কৈছোঁ লাষ্টত আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোলৈকে।